জানো নেকি কথা নকবি একদম চুপ থাক অহা মাহত মাৰিবিগে নিজে 500 টকা বাকি আটকৈ সময়তো কেংকেংটো নেৰাই নহয় নাখাও যা নেখোৱা মানুহটোৱে কণীটো মুখত ভৰাই গৈছে নেলাগে তই খাব সব চুৱা পাতনিত পেলাই দিবি এতিয়া ৰ মোক কালি পাৰিলে কি হ'ব এতিয়া অসভ্যটোৱে যে মোৰ লগত এনেকুৱা অসভ্যলি কৰিব মই নাজানোৱে নহয় ৰাতিপুৱা হ'লেই তাক মই ৰাতিপুৱা পাবলৈ দে দুইচাও কৰিম মই নিজৰটো ভালকে কাম এটা কৰা সামৰ্থ্য নাই সামান্য দোকানৰ মালকেইটাও আনিব নোৱাৰে ক'ত পাৰিব দিনৰে দিনটো ফটো আমি কৰোতেই গৈছে সেই লগবিলাকো সেই 420 লগহে পায় বুলি ভাবিছিলোঁ এতিয়া নোখোৱাই যাম মই নুকুলেও নাই আমাৰ তাৰহে লাগিল যে আহি সুমুৱাই দিলেহি নহয় এই খাটনিয়াৰে শুব নিদিয়ে খাব নিদিয়ে মানে এই ৰাতি কেতিয়া টোপনি আহিল কমেই নাপালো এই ভগৱান ঈশ্বৰ মানে বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান শক্তিশালী ভাৰতত ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰ হুঁচিয়াৰ কি হৈছে গীত গাইছো কিয় গীত গাইছা আৰে মই গীত গাই ভুলহে কৰিলো নেকি নহয় তোমাৰ মুখত প্ৰথম শুনিছো যে এনেকুৱা গীত মনটো কিবা এটা ভাল লাগি গ'ল মোৰ গীত শুনি আপোনাৰ দেহ মন ভাল লগা নাই আচলতে গীতৰ কথা আৰু গীতৰ সুৰেহে আপোনাৰ দেহ মন ভাল লগাইছে এই গীত আচলতে চিৰযুগমীয়া গীত অসমীয়া প্ৰাণৰ গীত ৰূপকোঁৱৰৰ গীত এৰাই আজি অসমত যি পৰিস্থিতি এনে পৰিস্থিতিত প্ৰয়োজন আছিল এইজন ৰূপকোঁৱৰৰ বৰ অভাৱ অনুভৱ কৰিছো দেই তেওঁ যদি আজি থাকিলেহেঁতেন আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰতিজন অসমীয়াৰ হিয়াত তেজত উশাহত দেহৰ প্ৰতি ৰন্ধে ৰন্ধে আছে আজি শিল্পী দিৱসত এইজনা মহান শিল্পীলে জনাইছো সহস্ৰ প্ৰণাম বৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত অগ্নি বৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত
মানুহক এনেকে টেটুত ধৰি হেঁচা মাৰি ধৰা এতিয়া স্পণ্ডলাইটিছ উফ ভগৱান বিষত থাকিব পৰা নাই অ নিজৰ বুলি কোনোবাই সুধিছে তোক উফ ভগৱান চন্দাল চাচোন এডালৰ ৰাকেশ মোৰ বলা মেডাম কোনফালৰ পৰা মাতিলে উফ ৰাতিটো শুব পৰা নাই অ গোসাঁই এইডাল লগাওঁতেহে ৰক্ষা তোক কোনোবাই সুধিছে এতিয়া এই ডিঙিটো ঘূৰাব লগা হ'লে পেটটো ঘূৰিলেহে ডিঙিটো ঘূৰে ঐ ডিঙি ভাজ দি নাথাকিবি দেই চুট মাৰি ক'ত পৰিবিগে ঐৰা এনে গা বেয়া অসুস্থ অকমানটো চিম্পেথি দেখুৱাব পাৰা নিজৰ বুলি তই মৰিলেও মৰ একো নাযায় মোৰ ভগৱানে নকৰক মোৰ নিচিনা এদিন তোমাৰ হওক তাৰপিছত দেখিম এই ৰাকেশ মেডাম গৈছো ৰ'ব পাগল চব গুৰিয়াই একেবাৰে কঁকালৰ যোৰা এৰুৱাই পঠিয়াম কেতিয়াবা ইয়াৰ মেডাম মাতিছিলে কওক এই কাগজ দুখন ডিটিপি কৰি দিবি আৰু ইমিডিয়েটলি দিবি দেই হ'ব মেডাম কালিলৈ দিওঁ কিয় কি হ'ল ডিঙিত কি হ'ল স্পণ্ডলাইটিছ মেডাম এইডাল মাৰোঁতেহে কোনোমতে ৰক্ষা পাইছো নিজৰ বুলি পিছে মেডাম এইডাল আকৌ ভাড়াতহে আনিছো ভাড়া আনিছ এইডাল আপোনাৰ বিচাৰি গৈছিলো দোকানত 500 টকা লাগে ওচৰৰ খুৰা এজনে মাৰি থকা দেখিলো বোলো 3 দিনৰ কাৰণে মাৰিব লাগে যেতিয়া 3 দিনৰ কাৰণে 10 টকাকে ভাড়ালৈ লৈ আহিলো অ মেডাম এতিয়া আপোনাৰ 470 টকা বাচি গ'ল মেডাম 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 ক'লৈ গ'ল অ মেডাম মেডাম আপুনি কিয় টাইপ কৰিছে মইহে টাইপ কৰিম কিবৰ্ডখনৰ এই কি কেইটা কলৈ গ'ল এতিয়া মই টাইপ কেনেকে কৰিম কিবৰ্ডখন মানে হেৰি হ'ল এই বাইলুঙৰ লগত কাজিয়া কৰোঁতে এইখন পৰি 4টা কি যে হেৰাল আজিলৈকে বিচাৰি পোৱা নাই টাইপ কেনেকে কৰিম মই এতিয়া নহয় টাইপ আপুনি তেনেকে কৈ যাওক মাত্ৰ জেগা এটা আপুনি ৰাখি থৈ যাব প্ৰিণ্টটো উলিওৱাৰ পিছত তাত ক'লা চিয়াঁহেৰে হাতে লিখি দিম নিজৰ বুলি ওলা পেনটো লৈ আহক ওলা পাগল চব চাহকাপ আনোতে ইমান দেৰি অ ভণ্টি ভণ্টি চাহকাপ আনোতে ইমান দেৰি লাগে নে খালি চাহ আছে সেই বাপেৰক বজাৰখিনি দি পঠিয়াইছিলি নহয় যা তাতে গৈছিলি কি আগে কিয়নো কেতেৰে জাঙাৰ কৰি থাকো মোক ঠগা নিলে কাৰণে সি একদম মনে মনে থাক কথাই নকবি মই কৰ্মৰ পিছত তাক গৈ ফালি আছো একো তই ফালিব নালাগে এই বুঢ়ীমাৰজনীয়ে তাক ফালিবলৈ কাফি হ'ব দে আমাৰ তুই নোৱা নাই এটা গ'লেই হ'ব মেডাম কিবা প্ৰব্লেম হৈছে নেকি চাওকচোন এই কিবৰ্ডখনত এই কি কেইটাই নাই এতিয়া মই টাইপ কেনেকে কৰিম ছাৰ মই কৈ দিছো দিয়ক দিয়ক পাৰিব কিয় নহয় আগতে এক্সিএম ছাৰৰ লেটাৰবোৰৰ ডিটিপি দেখোন ময়ে কৰোঁ বহক অকণমান এই গোটেই পেজখন কৰিব লাগিব এইখিনিৰ পৰা এইখিনিলৈকে এইখন ন কি হ'ল ৰ'ব আকৌ ফোনডাল কিয় উলিয়াই লৈছে এক্সিএম ছাৰলৈ ফোন এটা কৰি লওঁ এই লেটাৰ কেইটা যে নাই চলিউশ্যনটো সুধো আকৌ উঠক উঠক আপুনি কিয় এই উঠক হে মেডাম কাৰণটো কি মই গম পাম নেকি কিহৰ কাৰণ মানে মোক যে এনেকে উঠাই পঠিয়ালে যে মোৰ চকুৰ আগৰ পৰা ইমিডিয়েটলি আপুনি আঁতৰি যাওক মই মেডাম যাওক গৈছো মেডাম উস্তাদি মাৰিবলৈ আহিছে এক্সিএম ছাৰৰ লগত কথা পাতে তেওঁ অসভ্য চব চালা ৰাতিপুৱাই চিঞৰ বাখৰ শান্তি বোলা বস্তু এটা নাই জীৱনটো শেষ কৰি পেলালে মোৰ সদায় টাইমত যোৱা মানুহটো আজিকালি মই টাইমত যাব নোৱাৰা হলো কি লাগে
খতনীয়াৰ গুলিয়াই মাৰিম মই আপোনাক ঘৰলৈ কিয় নিলি সেইটো ক একচুৱেলি মেডাম আজি এমাহে বৰ অভাৱত আছো থানাৰ পৰা একো পইচা পোৱা নাই